নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে, লগতে ময়ো ভালে আছোঁ। টেবি কিটচেন প্ৰণালী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া মই আজি বনাম পনীৰ। তাৰ কাৰণে লৈছোঁ 200 গ্ৰাম পনীৰ আৰু ইফালে লৈছোঁ মিডিয়াম চাইজৰ 2টা পিঁয়াজ এনেকৈ কাটি লৈছোঁ। আদা নহৰু অলপমান লৈছোঁ, বেছি লোৱা নাই। খিচমিচ আছে, ইফালে কাজু আছে, গৰম মছলা আছে আৰু ইফালে পনীৰ মছলা, লং আছে, দালচেনি আছে, এইফালে মগজ আৰু চেনি এনেকৈ লৈ লৈছোঁ। এইখিনি মই প্ৰথমে এইখিনি মই ভাজি ল'ম। ভাজি লৈ মিক্সিত অলপ গুড়ি কৰি ল'ম। এতিয়া এইখিনি ভাজাৰ কাৰণে কেৰাহী পাতি দি কেৰাহীখন গৰম হৈ গ'ল। ৰিফাইন তেল দি দিছোঁ, মিঠাতেলো দিব পাৰে, মই ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই লং আৰু দালচেনি দি দিছোঁ। তাৰপিছত মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। আদা নহৰু দি দিছোঁ, খিচমিচ দিলোঁ। এতিয়া কাজুখিনিও দিম, মই কাজুও দি দিলোঁ। এতিয়া অলপ সময় এনেকৈ মই ভাজি থাকিম। ভাজি উঠি এতিয়া মই মগজখিনি আছিলে সেইখিনি মই দি দিম। মগজখিনি কিন্তু মই ধুই লৈছোঁ। এইখিনিও অলপ সময় ভাজিম। মই ভাজি আছোঁ। এনেকৈ অলপ টাইম ভাজি উঠি মই 5 মিনিট সময় এইখিনি ঠাণ্ডা হ'ব দিছোঁ। তাৰপিছত মিক্সিত মই এনেকৈ মাৰি লৈছোঁ। তাৰপিছত একেখন কেৰাহীতে মই দি দিছোঁ, মিঠাতেল দিছোঁ। তাৰপিছত মই অকণমান ঘি দি দিছোঁ। ঘিৰ সলনি বাটাৰো দিব পাৰে। মই ঘি দি দিছোঁ। এইখিনিও গৰম হ'ল। গৰম হোৱাত মই ইয়াতে জিৰা কেইটামান দি দিম আৰু এখনকে মই তেজপাত কাটি লৈছোঁ, 4 টুকুৰকৈ লৈছোঁ। এনেকৈ ভাজি লৈছোঁ। এইখিনিও হৈ গ'ল। ইয়াতে মই এইখিনি পেষ্ট মই দি দিছোঁ। এনেকৈ এইখিনিও অলপ সময় এনেকৈ ভাজি থাকিব লাগিব। ভাজি থাকোঁতে এটা কথা মন কৰিব লাগিব, ইয়াতে ল' ফ্লেমত ৰাখিব লাগিব। হাই ফ্লেমত দিলে এইখিনি তলত লাগি যাব। তাৰপিছত মই দিছোঁ পনীৰ মছলা আৰু গৰম মছলা। তাৰ বিশেষ বেলেগ মছলা মই একো লোৱা নাই। এইখিনি যিহেতু দেখাত বগাই হ'ব, সেইকাৰণে ৰংগুৰা চংগুৰা মই একো দিয়া নাই। ইয়াতে মই এই বাতিখনত মই অলপ চেনিও মিক্স কৰি লৈছোঁ। চেনি আৰু পানী এনেকৈ দি দিছোঁ। যিহেতু এইখন খাবলৈ অলপ মিঠা টাইপৰ হ'ব, এইখিনিও অলপ সময় এনেকৈ ভাজি থাকিব লাগিব। ভাজি উঠি অলপ সময় ঢাকনিখন মই মাৰি দিম। এইখিনি সিজি গ'ল। সিজি যোৱাত অলপ ইয়াতে নৰ্মেল পানী দি দিম। এইখিনি অলপমান সময় এনেকৈ ঘূৰাই ঘূৰাই অলপ লাৰি দিম। মই পনীৰখিনিও দি দিছোঁ। পনীৰখিনি ভাজিও ল'ব পাৰে। যিহেতু এইখন দেখাত বগা হ'ব, সেইটো কাৰণে মই পনীৰখিনি ভাজি লোৱা নাই, এনেকৈয়ে দি দিছোঁ। তাৰপিছত মই ইয়াতে মই এটা বস্তু দিয়া নাই, নিমখ। ইয়াতে নিমখ দি দিম সোৱাদ অনুযায়ী। মই নিমখ দিছোঁ। নিমখ দি এই ঢাকনিখন মই এনেকৈ মাৰি দিছোঁ। 2-3 মিনিটমানৰ পিছত এনেকুৱা হ'ব। তাৰপিছত মই অলপ বাটাৰ দি দিছোঁ। আৰু এইখন জুলীয়াকৈও খাব পাৰে, ডাঠকৈও খাব পাৰে। আপোনালোকৰ কথা, নিজৰ কথা। মোৰ হৈ গ'ল। কেনেকুৱা পালে
জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।